নমস্কাৰ শিকো আহক অসমীয়াত এই ইউটিউব চেনেলটোৰ দেওবৰীয়া সাঁথৰ শিতানটোৰ পুনৰ এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সাঁথৰ নং 1। এক মাতৃৰ গৰ্ভত বহু পুত্ৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰ এৰে প্ৰাণ। এই সাঁথৰটোৰ উত্তৰটো হৈছে জুইশলা। সাঁথৰ নং 2। ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটিত। এই সাঁথৰটোৰ উত্তৰটো হৈছে কচু। সাঁথৰ নং 3। আলিয়ে আলিয়ে যায়, মূৰ দাঙি চাই। সাঁথৰটোৰ উত্তৰটো হৈছে বেজী। সাঁথৰ নং 4। জলত জন্মস্থলত বাঘ, জলত পৰিলে হয় সৰ্বনাশ। এই সাঁথৰটোৰ উত্তৰটো হৈছে নিমখ। সাঁথৰ নং 5। ঘন ঘন গাঁঠি, ডিঙিত মণি পিন্ধি ওপৰলৈ চাই থাকে, চুলি কচা মেলি। পাৰিবনে ক'ব উত্তৰটোনো হ'ব কি? এই সাঁথৰটোৰ উত্তৰটো হ'ব তামোল গছ। ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।